হেল্ল' স্যার কল কৰিছিলে কৰিছিলো কওক হৈছা নেকি নাই হোৱা শুমে আৰু কওক ৰুমত ন ৰুমত আছো মই আজি কিবা এটা কথা শুনিলো শুনিতো মই বিৰাট আপছেট হৈ আছো এতিয়া মইতো একো গম নাপাও ছাৰ মই একো কোৱাও নাই একো কৰাও নহয় নাই টিউচনত তোমালোকে অহা কথা আছিল কিন্তু মই মিটিঙত ব্যস্ত থাকিলো আজি যাব নোৱাৰিলো বা কলো কৰা নাই মই ক'ব নোৱাৰিলো মই শুনি অলপ আগতে শুনিছো কিবা এটা কথা মই ইমান আপছেট হৈছো তাৰমানে এতিয়া তোমাক কি কম বুজাব নোৱাৰো তোমাক ক'লো কি কথা শুনিলে বাৰু মোৰ এগেইনষ্টে কিবা ত্ৰিচিতাহঁতে হেৰিহঁতে কিবা কমপ্লেইন দিছে বোলে মেমক কিবা প্ৰিন্সিপাল মেমক তেতিয়াতো মই নাছিলো বাৰু মই শুনা পাইছো গৈছিলে বোলে কিন্তু মই গম নাপাও মই ৰুমত যোৱাই নাই ইহঁতৰ লগত প্ৰিন্সিপাল ৰুমত কি গৈছিলে কমপ্লেইন দিছে কিবা কমপ্লেইন দিছে এইটোতো শুনছো প্ৰিন্সিপাল তাতে কমপ্লেইন দিছে কি কথা মোক কোৱাচোন মই এইটোতো নাই এইটোতো মই নাজানোৱে আপুনি বোলে কিবা কাম কৰিছে এইটোৱে কৈছে মোক এইটোৱে কৈছে মই আৰু এক্সপাৰ্ট হৈ কোৱা নাই পৰীক্ষা দি আছো বাৰু কোনে কৈছে মোক আমাক হাৰ্দিক প্লেচমেণ্টৰ কথাটোতো আগতে গম পাইছো আমি আপুনি কিবা মিছবিহেভ কৰিছে তাৰ লগত কেতিয়া কালি নে পৰহি আমাৰ যোনদিনা টিউচন হৈছিলে তোমালোকে একেলগে ওলাই আহিলা তাইও আহিলে তাই পইচা মোক ক'লে হা তই মই ক'লো তুমি কিবা ফোন কৰিছিলা কিবা কুৱেশ্যন আছে বুলি ক'লা মইতো ওলাই আহিলো তোমালোকে 4:30 কিবা ম'ম' খালা তাৰপিছত ম'ম' খাওঁতে মই দেখিলো তোমালোক 5টা নাই 4জনী আছা বোলো এজনী ক'ত গ'ল কোন নাই তাৰপিছত ক'লা এইফালে গুচি নেকি বস্তু ল'বৰ কাৰণে তুমি এনেকে ক'লা নেকি আহি দেখিলো মইতো আহিলো লগে লগে তাৰপিছত দেখিলো কোনোবা 2-3জন ল'ৰা কিবা ফোন এক্সচেঞ্জ কৰি থকা বুলি ক'লে পিছত ফোনত মোক পালে তাই ফোনো কৰিলে ৰাতি মোক পিছত তাৰপিছত তাই ক'লে কি বোলো কি ইহঁতে ম'ম' খাব বোলো তুমি নোখোৱা মোৰ পইচা নাই ক'লে ছাৰ মোৰ পইচা নাই বোলো কি পইচা নাই তোমাৰ 10 টকা এটা আছে বোলো হয় নেকি মোৰ বেয়া লাগিল আগে পিছে আপুনি মিছা কথা কিয় কৈছে আপোনাৰ লাজ লগা নাই এইবিলাক কৰিবলৈ প্লিজ শুনা মোৰ কথাখিনি মই কি শুনিম আপোনাৰ কথা আপোনাৰ হলেও লাজ লগা নাই নেকি আপোনাৰ নিজৰ ষ্টুডেন্টৰ লগত এনেকুৱা কৰিছে প্লিজ তুমি শুনাচোন কথাখিনি তোমাকে কিবা ফোনো কৰিছো মই কথাখিনি কিয় কমপ্লিট কৰিব দিয়া নাই কওক ছাৰ কওক আপোনাৰ ইমান মিছা কথা যদি কোৱা চক উঠছে কওক নাই মই মিছা নকওঁ না তুমি ক'লা নাই মোৰ ইহঁতে খাব মন 10 টকা এটা আছে তুমি কোৱা নাই জানো 10 টকা এটা আছে বুলি হলেও ছাৰ মই আপোনাক খোজাটো নাছিলো আপুনি খোজা নিজে নাই লাগিব নেকি বুলি তুমি খোজা নাই মই কৈছো নেকি খোজা বুলি আৰু আপুনি মোক কিয় কিছ খাইছে এইটো কওক তোমাক মই সিদিনাখন ক'লোৱে তোমাক মই চোৱা সেইটো মই আচলতে মই একদম বেয়া ইন্টেনচন নাই তোমাৰ এনেকে দি পেলাই লৈছে আপুনি কিমান সময় লৈছো তোমাকতো মই বেছি বেয়া হেৰি কৰা নাই তুমি কোৱাচোন আপুনি যে মাই গড ভগৱান গড তেতিয়া মই লগালগ মেমক ক'ব পাৰিলো মই মেমক কোৱা নাই তুমি ৰিটিন এপ্লিকেশ্যন দিয়া বুলি মই মাক কৈছো লগালগ মাক মই কথা পাতিম আপুনি মোৰ মাৰ লগত কিয় কথা পাতিব লাজ নালাগে আপোনাৰ শুনা তোমাক মই মাক বাইদেউ বুলি ভাবো তুমি মোৰ ভাগিন হলা একো মই ভাগিন হৈ যা তুমি শুনাচোন কথাখিনি তুমি ৰিটিন এপ্লিকেশ্যন দিয়া বুলি আৰু ক'লা আপুনি কি কৰিছে কি কৈছো কোৱাচোন কি কৰিছে আপুনি কিয় কৰিছে কওক আপোনাৰ লাজ লগা নাই তুমি শুনা তোমাক মই কালি নে পৰহি কথাখিনি পঢ়লো মই তোমাক ফোন কৰি আছো মই ফোন কৰিছিলো তুমি ফোনটো ধৰা নাই কিয় ধৰিম তুমি পৰহি কি ক'লা ধৰিম কিয় তুমি ক'লা যে টিউচনত আহিব সোমবাৰে হ'ব কৰিব টিউচন মিছ নকৰিব হলেও ছাৰ আপোনাৰ লাজ লগা নাই না নিজৰ ষ্টুডেন্টৰ লগত কিছ কৰিব আপোনাৰ ইমান থাকে নেকি নিজৰ চেটিছফাই নহয় নিজৰ ষ্টুডেণ্টে যে এনেকুৱা কৰিছে তোমাক মই এতিয়া বেয়াকে নকওঁ বুজি পাইছানে চোৱা বেছিটা শুনা তুমি কমপ্লেইন দিছা নেকি মেমক দিছো কিয় নিদিম ঠিক আছে মইতো চাকৰি বাদ দিম তুমি মোৰ এটা পৰিয়াল হেৰি কৰিলা ন
ঠিক আছে, মোৰ পেটত লাত মাৰিলা, মোৰ পৰিয়ালক হেৰি কৰিলা তুমি। মইতো চাকৰি কালি যাব, পৰহি মই কালি চাকৰি বাদ দিম, মই নাযাওঁ। কালি স্কুল খোলা কথা, সেইদিনাই মই চাকৰি নাযাওঁ। তো এবাৰ চিন্তা কৰিবা দেই। তো মই কিমান অনেষ্টলি কথাখিনি কৈছো মই। পৰহি মই মোৰ ভৱিষ্যতৰ কথা আপুনি কিয় চিন্তা কৰা নাই হা ছাৰ? আপোনাৰ মোৰ ছাৰ ক'ব লাজ লাগিছে জানেনে? নালাগে, নকবা তুমি। মোক কিছ কৰাৰ আগত আপুনি একবাৰ ভাবি চাব লাগিছিলে যে মই এটা টিচাৰ হওঁ, তাই এটা ষ্টুডেন্ট হয়, তাইও কোনোবাৰ ছোৱালী হয়। ডেফিনেটলি। মোৰ মা দেউতাৰ কথা ভাবা নাই আপুনি? তুমিতো ক'লা যে মই ক'ব আপোনাৰ পাৰিলো পৰিয়ালৰ কথা এতিয়া মই ভাবিম। কি ভাবছে আপুনি? ঠিক আছে, নালাগে ভাবিব। কিয় ভাবিম? আপুনি যে মোৰ মা দেউতাৰ কথা ভাবা নাই, মই কিয় ভাবিম? তুমি মোৰো মান ইজ্জতৰ কথা আছে। মোৰ লগত কৰিছে আপুনি। তোমাকতো মই ইমান বেইজ্জত কৰা আৰু নাই কোনো তোমাৰ। টিচাৰে লিপকিছ নকৰে। লিপ চোৱা, আৰু এতিয়া নকওঁ, মই বেহেজ নকৰো বাবু, তুমি বুজি পালো। মই তোমাক কৈ লাভ নাই এতিয়া। তুমি এতিয়া কমপ্লেইন দিছা। দিছেতো, নিদি কি কৰিম? ঠিক আছে, তুমি কমপ্লেইন যেতিয়া দিছা, তোমাৰ প্ৰতি মই এতিয়া কি ক'ম কোৱা? তথাপিও মোক বেয়া নাপাওঁ মই, হা, তোমাৰ ভাল হওক। মই চাকৰি, তুমি শুনা, আপুনি মোৰ চাকৰি খালা। মেমৰ আগত সঁচা কথা ক'ব লাগিব যে আপুনি মোৰ লগত কৰিছে। শুনা, মই চাকৰি বাদ দিলো, সেইদিনা কৈছো, প্ৰফেচনে বাদ দিলো মই। সেইগিলা বাদ দিয়ক, আপুনি সঁচা কথা কিয় নকব? কিয় কম? নাই, সঁচা কথা, মই চাকৰি, তুমি কিয় কম? কিয় কম হা? কিয় কম? তুমি মোৰ চাকৰি খালা, হা, ইমান মোক শাস্তি দিলা, তোমাক মই অলপ মৰম কৰিছো, ভাবিছিলো তুমি ভাল ছোৱালী, ভাল হেৰি, হা, তুমি মোৰ, সঁচা কৈছো দেই, তোমাক এতিয়াও মই ভাল পাওঁ। এতিয়া মই বেয়া বুলি কোৱা নাই দেই, বেয়া চেঞ্চত মই এতিয়াও কোৱা নাই। তুমি গড প্ৰমিছ, তুমি মোৰ চাকৰি খালা, মোৰ পৰিয়ালটো ধ্বংস কৰিলা। মই প্ৰাইভেট কৰি পেলাই খাই আছিলোতো চাকৰি। মই চাকৰি নকৰো, আৰু মোৰ অলপ মোৰো ইগো আছেতো, মই ইমানো বেয়া নহয় হে। তুমি আপোনাক কোনে কিছ কৰিব দিছিল? কোনে দিছিল কওক? তুমি তো শাস্তি মই দিলা মোক। দিছিলো নে আপুনি দিছিল? কোনে দিছিল? মই তোমাক মৰম এটা কৰিছিলো যেন সৌদাত ন, তুমি, মইতো বহুত দেৰি তোমাক মই হ'ব ছাৰ, এইটো ফৰেন কাণ্ট্ৰি নহয়তো ছাৰ, ফৰেন কাণ্ট্ৰি নহয় যে তোমাক মই মৰম জাষ্ট মই কৰিলে কিছ কৰিব। হয়, আপুনি মোৰ গালত লাৰিছিল সেইখিনি টাইমত, মই একো কোৱা নাছিলো। মই ভাবছিলো দেউতা হিচাপত লাৰিছে চাগে গালত। নাই, সেইটোৱেতো আছে, মই বেলেগ তেতিয়াচোন কিবা বেলেগেই কৰিল আপুনি মোৰ বেলেগ কৰা লগত। নাই। তুমিতো তুমি ওলাই আহিলা, মই কিমান সময় তোমাৰ লগত আছো কোৱাচোন? মোৰ তুমি একেলগে, বয়ফ্ৰেণ্ডকে মই এলাও কৰা নাই, এইটো কথা গম পাই নে ছাৰ? আচ্ছা, সেইটো কাৰণে তুমি মোক ইমান শাস্তি দিব তাৰমানে দিলা? দিম, কিয় শাস্তি নিদিম? অকে, হ'ব, মই বুজি পালো। বাট তোমাৰ ভাল হওক, সেইটো কামনা কৰো। মোৰ তোমাৰ প্ৰতি বেয়া ভাৱ এতিয়াও নাই, নাথাকে ভৱিষ্যতেও। তুমি মোক যি শাস্তি দিলা। আপুনি মোৰ ফিউচাৰৰ কথা ভাবিব লাগিছিলে ছাৰ। ফিউচাৰ মই কিয় বেয়া কৰিম? কিয় তুমি এতিয়া মই আপোনাৰ ফিউচাৰৰ কথা নাভাবো। মই তোমাৰ ফিউচাৰ বেয়া কৰিছো নেকি? আপুনি কৰাৰ আগতে নাভাবিলে মই এতিয়া কিয় ভাবিম আপোনাৰ কথা? তুমি যে কলা কিবা দিলা এনেকে যে ল'ৰাবিলাকে দেখিছে, কিবা দিছে, কোন ল'ৰাই দেখিছে? কি কৰিছে কোৱাচোন? কি দেখিলে? কি কথা কোৱাচোন? কিয় এইবিলাক কলা? কিয় নকম? আপুনি যে এনেকুৱা ব্যৱহাৰে কৰিছে মোৰ লগত। কোন ল'ৰাই কি দেখিলে? ক'ত কি দেখিলে? কি কৰিলো কোৱাচোন? কোন ল'ৰাই কি দেখিলে? ল'ৰাবিলাকে ভাইৰেল কৰিলে। দেখাটো কথা নহয় ছাৰ, কৰাটো ডিপেণ্ড কৰে। আপুনি তুমি মোৰ লগত এনেকুৱা সেক্সুৱেল হেৰাসমেন্ট কিয় কৰিব? আপুনি ল'বক পঢ়া নাই? লাজ নালাগে? এইবোৰ যে ইমান ডাঙৰ ক্ৰাইম কৰিছে, আৰু চাইন্সৰ টিচাৰ হৈ কিনে এইবিলাক কৰে। চোৱা, আৰু মই নহয়, তুমি ঠিক আছে, তুমি যিখিনি আপোনাৰ কৈছা ৱাইফে কৰিছা। জানে নে এইবিলাক কথা? গম পালে যে কিমান দুখ পাব এইটো গম পাই নে? গম পাতো, এতিয়া মই চাকৰি মই বাদ দিলো ন। মই চাকৰি বাদ দিলো, গম পানে? চাকৰিও বাদ দিয়াত ডাঙৰ কথা নহয়। আপোনাৰ এই মই খাম কি? মই কেৰেক্টাৰবোৰ কি ঠিক কৰি খাম? কৰিব। মই কি কৰি খাম? শুনা, কেৰেক্টাৰলেছ মানুহ। তুমি কি কৰি খাম মই এতিয়া? আপুনি জানে কি কৰি খাব? তেতিয়াহ'লে তুমি এইবিলাক দুখ পোৱা কথা আটা কিয় মাৰি খাব ক'লা? যাওক। কি? তুমি এনেকে ভাবা নাছিল? তুমি যে এনেকুৱা ধৰণৰ কথা কবা, এটলিষ্ট মই এতিয়াও তোমাৰ প্ৰতি মোৰ বেয়া ভাৱ নাই দেই। তোমাৰ প্ৰতি মোৰ এনেধৰণৰ এতিয়াও বেয়া ভাৱ নাই, নাথাকেও। আছিল, আপোনাৰ মোৰ প্ৰতি বেয়া ভাৱ আছিল। তাৰ কাৰণে আপুনি মোৰ লগত নহয়, চবৰে লগত চাগে আপোনাৰ বেয়া ব্যৱহাৰৰ আছিল। তাৰ কাৰণে আপুনি মোৰ লগত
কিছ কৰিছে লাষ্ট নালাগে মোৰ লগত কৰিছে আৰু কাৰ লগত কৰিছিলে আৰু বোলে টাচ কৰিছে বেকে কেতিয়া টাচ কৰিলো কিয় কৰিছে আপুনি আপোনাৰ লাষ্ট নকনে মিছা কথা কব তেনেকে নকবা বিশ্বাস কিয় নকম কিয় মই আচ্ছা তোমালোকে নিজৰ ৱাইফৰ কথা নিজৰ বাচ্চাৰ কথা একবাৰ নাভাবি আপুনি এতিয়া যে মই আপোনাৰ কথা ভাবিম ঠিক আছে তুমি কি কমপ্লেইন দিছা মেমৰ আগত নিদিম নেকি আপুনি যে ইমান ৰেচপেক্ট কৰিছে মোক কি বুলি দিছা কোৱাচোন ঠিক আছে হ'ব বাৰু মই তোমাৰ মাৰ লগতো কথা পাতিম ৰবা মই ইমান হেৰি নহয়তো মই ভাইটো নহয় নালাগে জানিব আপুনি মই দিয়াটো দিছো আপুনি ইমান জানিব নালাগে কি দিছো কি দিয়া নাই আপুনি সুধিব যাওক কি দিছে কি দিয়া নাই ঠিক আছে হ'ব মই তোমাৰ লগত কথা নাপাতো আৰু এতিয়া তোমাৰ ভাল হওক মই তোমাৰ প্ৰতি বেয়া ভাৱ নাই এতিয়াও ভুলতো নবুজিবা আছিল ছাৰ মিছা নকব চুপ কৰি থাকক নাই ছাৰ শব্দটো নকবা ইমান মিছা কথা কয় লাজ নালাগে চালা নিলাজ ইমান কোৱাৰ পিছতো ছাৰ শব্দটো ক'লে আৰু বেয়া লাগে তুমি ইমান কোৱাৰ পিছতো নিলাজ মানুহ নিজৰ ফেমিলিৰ কথা নাভাবি কিনে বেলেগৰ পেৰেণ্টছৰ কথা ভাবা নাই চাচোন নিজৰ ছোৱালীৰ দৰে দেখাত এটা কণমানি এজনী এনেকুৱা কৰিছে ইমান যে তলত মোক দিলা মই ইমান বয়স মানে বুঢ়া আচৰিত হ'ল মোৰ ইমান বেয়া লাগিছে তুমি ইমান তলত যে নিব পাৰিবা মই ভাবা নাছিলো তুমি ইমান তলৰ কথা ভাবিবা বুলি বেয়া লাগিছে মোৰ দুখ লাগিছে এইটো কাৰণে বহুত দুখ পাইছো জীৱনত সেইকাৰণে মই প্ৰফেশ্যনটো বাদ দিছো মই গম পাইছানে গম পালা হা ছাৰ চব বাদ দিলো মই প্ৰফেশ্যনে বাদ দিলো চব বাদ দিছো মই খাম দিয়া কিবা কৰি খাম আপোনাৰ কেৰেক্টাৰটো বহুত উন্নতি কৰিল ছাৰ সেইটো বাদ দিয়া মইতো মানুহটো চলিব লাগিব ন ফেমিলিকেইটা চলিব নালাগিব আপোনাৰ নিচিনা মানুহ কেতিয়াও টিচাৰ হবই নোৱাৰে আপুনি টিচাৰৰ লায়কে নহয় যোগ্যই নহয় খেতি কৰি খাব যাওক গাঁৱত যাব আপোনাৰ ৱাইফটোতো গাঁৱত থাকে নাই গাঁৱত যাব খেতি কৰি খাব খেতি কৰো মুখুতি নাথাকিব কি খাম কি নাখাম নুসুধো তোমাক সোধা নাই ন মই তোমাক কিয় সুধিম মই ভাবিছা নি তোমাক সুধি পেলাই মই কিবা হেৰি কৰিম তোমাক মই এইটো চোৱা আগতে কিয় সুধিম কৈ আছে নালাগে চালা নিৰ্লজ্জ ভাল ভাবি পেলাই কলো তুমি এনেকে কলা হা এবাৰ ভাবিবা কথাবিলাক দেই ঋষিতা শুনা এবাৰ ভাবি চাবা দেই এনেকুৱা নহয় কথাবিলাক আপুনি ভাবিছিলে নেকি মোৰ লগত কৰাতে কি ভাবিকে কৰিছে এইটো কওক কিমান বেয়া কাম কি কৰিল তোমাৰ লগত তুমি কিয় আপুনি ইমান বয়সীয়া আৰু এটা নিজৰ ষ্টুডেণ্টক কি কৰিছে নিজৰ ছোৱালীৰ নিচিনা আচ্ছা হ'ব মই কথা নাপাতো তোমাৰ লগত কোন টিচাৰটো নিজৰ ষ্টুডেণ্ট এতিয়া সঁচা কথা গোটাইছো তো ফোন ৰাখিব খুজিছে নহয় ফোন ৰখা কথা নহয় তুমি যেনেকে কৈছা সেনেকুৱা নহয় কথাবিলাক তুমি অলপ বেছি একদম সঁচা কথা কৈছো নহয় আৰু তুমি চোৱা তুমি যেনেকে ভাবিছা এনেকুৱা নহয় মই ইমান দুৰ্বলো নহয় দেই তোমাক মই এটা ভাল ভাবি কৈ আছো কাৰণে তুমি মোক বেছি হেৰি কৰি আছা আচ্ছা নহয় একো কথাই নহয় শান্তি আপুনি মোৰ লগত কি কৰিছে শুনা মই সেই কথা তোমাৰ লগত নাহো ইমান যদি আপোনাৰ কৰিব এই ফৰেন কাণ্ট্ৰীত যাব যাই কিনে কৰা নাই তোমাক কৰা নাই মই তুমি কিন্তু কিছুমান কথা মোৰ বেয়া লাগিছে এইকাৰণে আপুনি মিছা কথা কেলে কয় আপোনাৰ লাজ নালাগে তুমি নহয় তুমি চোৱা তোমাক কেতিয়াবা সিদিনাখন মনত আছে না ছাৰ মোৰ ভৰিত ধৰি সেৱা কৰিছিল বুলি মোক কৈছিল ক'ত মনত আছে নে নাই ফ্ৰাইডে ৰাতি তোমাৰ চোৱা তুমি এইটো কথা মিছা বুলি ক'লা যে মোৰ পইচা নাই 10 টকা আছে এইটো মিছা কথা কৈছিলা নেকি মই মিছা কৈছো মই ঠিক আছে তুমি লোৱা সম্পৰ্ক নাই আগে পিছে কিমান লাগিব আপুনি যি ডেট দিয়ক না মই আপোনাক কৈছো আপুনি নিজে কৈছে আগে পিছে কেতিয়াবা তুমি 200 টকা 300 টকা বা কিবা লোৱা 500 টকা আগতে 500 এটা দিয়ক মই দিছো তোমাক তুমি ঘূৰাই দিছা মই জানো তুমি ঘূৰাই দিছা মোক তেতিয়া আমি স্কুলত সুধিছিলো না দিছা তুমি মোক দিছা তেতিয়া মই খুজিছিলো কাৰণ মই নিজে খুজিছিলো আৰু সিদিনা মই খোজা নাছিলো এইটো ভাবক একবাৰ সিদিনা এক্সামৰ টাইমত 500 খুজিছিলো আৰু এতিয়া মই সিদিনা ফ্ৰাইডে টিউচনত 5:30 বজাত নেকি আপুনি মোক 200 এটা দিছে দিছো নাই তুমি কৈছা আৰু মই খোজা নাছিলো এই 200 টো আপুনি কিয় দিছে মই মিছা কথা কোৱা নাই তুমি খোজা নাই
তুমি কৈছিলা নাই নেকি, লোৱা কিবা যদি লাগে, তুমি বেছি নাই মোক কিমান মান লাগিব, মই কৈছো বেছি নাই কিমান মান লাগিব, দিয়ক আপুনি যি দিয়ে দিয়ক, বোলো হ'ব যোৱা। মই 200 এটা দিলো হ'ব নে সুধিছো তোমাক, বোলো বেছি না 300 নে 400 আছিল। চোৱা তোমাক এতিয়াও কৈছো তোমাৰ প্ৰতি মোৰ বেয়া ভাৱ নাই। তুমি, মই আচলতে বহুত চেণ্টিমেণ্টেল হৈছো, মই অলপ চেণ্টিমেণ্টেল মানুহ দেই, মই বেছি চেণ্টিমেণ্টেল হৈছো। আজি মই কথাটো জনাৰ পিছত ইমান বেছি বেয়া লাগিছে মোৰ। আৰু তুমি কৈছা যে আপুনি যে এনেকুৱা কৰিছে মোৰ লগত, চোৱা ফূৰ্তি লাগিলে তোমাক মই ফোন নকৰো এতিয়া, শুনা। বহি নাই, কিতাপ নাই, মই চব যোগাৰ কৰি তাৰ পৰা দিছিলো স্কুলৰ পৰা। কিন্তু তাই যিটো কথা কৈছে মই দুখ পাইছো। তুমি কথাটো ক'লা বাৰু, স্যাৰ যি কৈছে সঁচা কৈছে, যি কৈছে ইচ এণ্ড এভৰি ৱৰ্ড টেলিং নাই, মই কৈছো। আমি মিছা কোৱা নাই, মানে তাই মিছা এটা ৱৰ্ড যদি আপুনি বিচাৰিব পাৰে, লাগিলে নম্বৰ দি কল কৰি আছো, কনফাৰেন্স লগাই আছো, আছিলে চবে তাতে আছিলে বোলে, আমি সেইবিলাক একো নকৰিবা মিছা ৰাতি, কোৱা নাই। সেইবিলাক কৰিব নালাগে ৰাতি। মইতো ঠিক আছে, মই চাকৰি বাদ দিম, তোমালোক চাকৰি চেটিছফাইড। বাদ দিয়ে আপোনাৰ যি ইচ্ছা তাকে কৰক। আপুনি কৈ আছে না যে আমি মিছা কৈছো, আমি ই কৰিছো, আমি তোমাক মিছা এটা কোৱা বুলি কথাও কোৱা নাই, মিছা মই সেইটো কোৱা কথা নাই। কোৱা নাই। নাই নাই, চোৱা আপুনিতো নেগলেক্ট কৰি আছে না, তুমি যে নাজানা বুলি ক'লা, কিবা ক'লা, এতিয়া মিছা কৈছা নাই, মোকে তুমি আৰু হেৰি কৰি আছা না। তো মই মিছবিহেভ কৰিছো কেতিয়াবা? একবাৰ কৰিছিলে, টু বি অনেষ্ট। আপুনি মিডিলত না এইটো বহুতে চাইছে, আজমিনা বাবলিও চাইছে, আপুনি মোৰ ঠাই বেয়াকে লাৰিছিলে, বাট মই এইটো একো না চোৱা, সেইবিলাক কথা তুমি থাকে। কিন্তু আজি কিয় ক'লা তুমি, সেই তেতিয়া কিয় মোক নকলা? তেতিয়া আৰু কি কৰিম, তেতিয়া মোৰ কি এভিডেন্স কৰিছো নাছিল। মই বেয়া চেঞ্চত নাইতো। তোমালোকে ইমান ফ্ৰেণ্ডলি মোৰ লগত কথা পাতা, ছাৰ প্লিজ নেহা, ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। মই বুজিছো ছাৰ, মই বুজিছো আপোনাৰ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। তুমি মই ইমান বুজিছো। ফ্ৰেংকলি কথা কোৱা, তোমাৰ লগত ইমান ফ্ৰেংকলি কথা কওঁ মই, হয় নে নহয়? ছাৰ, কেতিয়াবা মই থাপৰ এটা মাৰি দিলো পিঠিত, তুমি যদি বেয়া চেঞ্চত লোৱা, মোৰতো উপায় নাই তেতিয়া। উপায় নাই, ঠিক আছে, আমিও নাজানো। প্লিজ তুমি ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। কোনো বেয়া ভাৱ নাই, তোমালোকক অতি মই ভাল পাওঁ, মৰম কৰো। তোমালোকক মই ইমান দুখিত হৈছো। আৰু যোনটো আমি বয়ফ্ৰেণ্ড এলাউ নকৰো, টু বি অনেষ্ট কৈছো, কোনো সেনেকা এলাউ নকৰে। আৰু এটা টিচাৰ যদি ডাইৰেক্টলি নুসুধাকে কিবা যদি মা পাপাই যদি নকৰে, আপুনি কি আপুনি নিজৰ চেন্সেৰে আমি কেনেকা মান্তি হম না? আমাৰ পাপাই কৰে তোমালোকৰ না কথাখিনি মোৰ মা লগত কৰে। ক্লিয়াৰিফাই হ'ব লাগিছিল। তোমালোকে যে ৰিটিন এক্সপিৰিয়েঞ্চ দিবা দিলে, অলপতে ক'লা মই নাজানো ছাৰ, কিন্তু আৰু ক'লা যে কমপ্লেইন কথাটো মই একদম নাজানিছিলো, এইটো মই মানুহ কৰিছিলো বাৰু, তাই কৰিছে নাজানো, এইটো তুমি যোৱা নাই, নাই যোৱা। মই একচুৱেলি বায়েকে কি ইহঁতক মাতিছে যে ইহঁতক দুটাক লৈ আহা, তো ইহঁতি গৈছে, মই নাজানো এইটো কথা। কিন্তু কিছ কৰাটো আৰু এনে গাল লৰা, ঠাই লৰা, বডি শোল্ডাৰ, এইবোৰ বেলেগ কথা, কিন্তু কিছটো অলপ অপেন হৈ যায়, একদম অপেন হৈ যায়, আপুনি গম পায়। তোমালোকতো আছিলা তাতে, তুমি চোৱা মই নাছিলো, কোনো নাছিলে তাতে বোলে। একেলগে ওলাই আহিছা, তোমালোক একেলগে ওলাই নাহিছা জানো? মই কিমান দেৰি হৈছে কোৱাচোন? নাই, দেৰি নাই হোৱা, দেৰি কথাটো তেতিয়াহ'লে হোৱা নাই। তই চোৱা, কিবা যদি বেয়া হেৰি হৈছে, তুমি ইমান একেলগে ওলাই নাহিছা, সেই কৈছো ওলাই নাহিছা, মই হাত ধুব ওলাই আহিছো, তোমালোকক আচ্ছা, আপুনি বিয়া নাই হোৱা, বেয়া হেৰি কোৱা নাই, মই বেয়া চেঞ্চ নাই।